হেল্ল' এভৰিৱান, আজি মই আহিছোঁ দুলীয়াজানৰ বিহুতলী প্ৰাংগণলৈ, য'ত আজি বিহু ৰঙেৰে অলংকাৰ হৈ উঠিছে। এই কেন্দ্ৰীয় ৰঙালী উৎসৱ 2025 দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দুলীয়াজানবাসীৰ আন্তৰিক সহযোগত আয়োজন কৰা হৈছে। ৰঙালী বিহু অসমবাসীৰ আত্মাৰ উৎসৱ। এই বিহু কেৱল উৎসৱ নহয়, ই আমাৰ কৃষ্টি, সংস্কৃতি আৰু একতাৰ প্ৰতীক। আজি আমি চাওঁ আহক দুলীয়াজানত কেনেদৰে উদযাপন কৰা হৈছে এই সুন্দৰ ৰঙালী বিহু উৎসৱ। এয়া চাওক কিদৰে স্থানীয় শিল্পীসকলে বিভিন্ন পৰিৱেশনৰ জৰিয়তে আজিৰ অনুষ্ঠানভাগ বিহুৰ মাজত ৰূপান্তৰ কৰিছে। এয়া চাওক বিহুতলী প্ৰাংগণত আজিৰ এই সাংস্কৃতিক শোভাযাত্ৰা ভাগ আৰম্ভ হ'বলৈ লৈছে। এই শোভাযাত্ৰাত আপুনি দেখিবলৈ পাব পাৰস্পৰিক পোছাকত সজোৱা বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিত্ব। ইয়াত থাকিব আমাৰ অসমৰ বহল সাংস্কৃতিক প্ৰতিফলন। এই শোভাযাত্ৰা মাথো হাঁহি আৰু আনন্দৰ বাহন নহয়, ই আমাৰ ঐতিহ্যৰ এক জীৱন্ত প্ৰকাশ। ইয়ে নতুন প্ৰজন্মক তেওঁলোকৰ গৌৰৱময় ইতিবৃত্তৰ সৈতে ধৰি ৰখাৰ এক আন্তৰিক প্ৰচেষ্টা কৰে। সাংস্কৃতিক শোভাযাত্ৰা ভাগ আৰম্ভ হৈছে আৰু মই আপোনালোকক অনুৰোধ কৰিছোঁ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক, কাৰণ এইটো হ'ব আজিৰ উৎসৱৰ সৰ্বশ্ৰেষ্ঠ দৃশ্যাৱলীসমূহৰ অন্যতম। আহক আমি একেলগে সাক্ষী হওঁ আজিৰ সাংস্কৃতিক শোভাযাত্ৰা ভাগিৰ। এই শোভাযাত্ৰা মাত্ৰ এক অনুষ্ঠান নহয়, এটি বিশেষ আধ্যাত্মিক আৰু সাংস্কৃতিক অভিজ্ঞতা, যি আমাক একেলগে এনে এক শক্তিশালী অনুভৱ দাঙি ধৰে। আজিৰ শোভাযাত্ৰাত দুলীয়াজানৰ নানা সাংস্কৃতিক পৰম্পৰা, ঐতিহ্য আৰু জীৱনধাৰাৰ এক সুন্দৰ মেলবন্ধন আমি দেখিবলৈ পাইছোঁ। সকলোৰে সন্মিলিত অংশগ্ৰহণেৰে এই শোভাযাত্ৰাৰ ৰং আৰু আৱেগ ভৰপূৰ হৈ উঠিছে। আজিৰ শোভাযাত্ৰাত স্থানীয় শিল্পী আৰু নাগৰিকসকলেও অংশগ্ৰহণ কৰি নিজৰ সংস্কৃতিৰ শ্ৰেষ্ঠত্ব আৰু গৌৰৱ দেখুৱাবলৈ চেষ্টা কৰিছে। চাওকচোন কিদৰে শোভাযাত্ৰাৰ অংশ হিচাপে সংস্কৃতিৰ ৰঙেৰে উজ্জ্বল হৈ উঠিছে। আজিৰ দিনটো সঁচাকৈ এক নতুন অনুভৱৰ ৰূপ লৈছে। এনে অনুষ্ঠানৰ অংশগ্ৰহণ ক্ৰমে আমাৰ সংগ্ৰহৰ এক নতুন পৰিসৰ মুকলি কৰি তোলে। আজি আমি একেলগে উপস্থিত হৈ আনন্দৰে দুলীয়াজানৰ সাংস্কৃতিক গৌৰৱৰ পৰিসৰে এক নতুন অধ্যায় সৃষ্টি কৰিছোঁ বুলি আমি ভাবিছোঁ। বিশেষকৈ এই ৰঙালী উৎসৱ কেৱল আনন্দ আৰু উৎসাহৰ পৰিৱেশ সৃষ্টি কৰাৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়, ই আমাৰ সম্প্ৰদায়, সংস্কৃতি আৰু পৰম্পৰা সংৰক্ষণৰ এক মহান মাধ্যম, যিয়ে আমাক পুনৰ স্মৰণ কৰে আমাৰ বিহু উৎসৱৰ গভীৰতা আৰু জীয়াই থকাৰ অৰ্থ। এই ৰঙালী বিহু মাথো উৎসৱ নহয়, এই উৎসৱে আমাৰ অসমীয়া জাতিক আগবাঢ়িবলৈ অনুপ্ৰাণিত কৰে আৰু আমাক কয় আমাৰ সংস্কৃতি জীয়াই আছে আৰু আমি ইয়াক আগুৱাই লৈ যাব লাগিব। এই উৎসৱটো সফল কৰাৰ ক্ষেত্ৰত আছে বহুজনৰ পৰিশ্ৰম। আমাৰ মূল উদ্দেশ্য হৈছে নতুন প্ৰজন্মক অসমীয়া কৃষ্টি-কলা আৰু পৰম্পৰাৰ সৈতে সংযোগ কৰোৱা। আজি প্ৰকৃততে সকলোৰে মন আনন্দিত, দেখি ভাল লাগিছে। বহুদিনৰ পাছত এনে এটা উৎসৱত অংশ ল'ব পাৰি বহুত ভাল লাগিছে। দিনটো ধৰি অনুষ্ঠিত হৈ থকা এই আনন্দৰ পৰিৱেশে প্ৰমাণ কৰি দিছে যে অসমীয়া জাতি কেতিয়াও নিজৰ শিকলিডাল পাহৰিব নোৱাৰে। বিহু অসমীয়াৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ। দুলীয়াজানত প্ৰতি বছৰে দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু দুলীয়াজানবাসীৰ সহযোগত প্ৰতি বছৰে ৰঙালী বিহুৰ সময়ত আয়োজন কৰে এক বিশেষ শোভাযাত্ৰাৰ, য'ত অংশগ্ৰহণ কৰে অঞ্চলটোৰ বহু সাংস্কৃতিক দল, বিদ্যালয়, মহিলা সমিতি আৰু যুৱক যুৱতীসকলে। বিহু নাচ, ঢোল পেঁপা আৰু গগনাৰ উলহ মালহে ভৰাই তোলে দুলীয়াজানৰ ৰাজপথ। ইয়াত দেখা পোৱা যায় পৰম্পৰাগত সাজ পোছাকত সুসজ্জিত শিল্পীসকল, যিয়ে জাতি ধৰ্ম নিৰ্বিশেষে বিহুৰ আনন্দ উদযাপন কৰে। আজিৰ এই শোভাযাত্ৰাত অংশ ল'বলৈ নিমন্ত্ৰণ কৰিছিল অসমীয়া ছবি জগতৰ অভিনেতা অৰুণ হাজৰিকাদেৱ, নয়ন নীলিম আৰু যশস্বী ভূঞাক। শোভাযাত্ৰাৰ আকৰ্ষণ আছিল বিভিন্ন থিমৰ ওপৰত সাজি তোলা দলসমূহ। কেইটামান দলত দেখা পোৱা গৈছিল পৰম্পৰাগত কৃষি সংস্কৃতি, আন কেইটামানত বিভিন্ন জনগোষ্ঠীসমূহৰ জনজাতীয় পৰম্পৰা। এই শোভাযাত্ৰাৰ সাৰ্বজনীনতা বিশেষভাৱে উল্লেখযোগ্য। শিশুৰ পৰা বয়োজ্যেষ্ঠলৈ সকলোৰে মুখত কেৱল আনন্দৰ হাঁহি দেখিবলৈ পোৱা গৈছিল। মহিলাসকলৰ অংশগ্ৰহণতো আছিল এক বিশেষ উজ্জ্বলতা। দুলীয়াজানৰ এই বৰ্ণিল বিহু শোভাযাত্ৰা দেখা মোৰ বাবে এক অপূৰ্ব অভিজ্ঞতা।
ই এটা প্ৰমাণ কৰে যে অসমীয়া সংস্কৃতি কিমান সুন্দৰ আৰু কিমান ঐক্যৰ ক্ষেত্ৰত কিমান গভীৰ। এই শোভাযাত্ৰাভাগ সম্পূৰ্ণ হৈ উঠি এতিয়া বিহুতলী প্ৰাংগণলৈ উভতি আহিলে। সকলোৰে মুখত হাঁহি, উল্লাস আৰু সাংস্কৃতিক উৎসৱৰ ৰঙেৰে পৰিপূৰ্ণ এই দৃশ্যবোৰ একেবাৰেই মনোমোহা। আজি দিনটো সঁচাকৈয়ে অসাধাৰণ আছিল। ৰঙেৰে ৰঙীন পৰিৱেশ, ঢোলৰ গুমগুমনি, দুলীয়াজানৰ ৰাস্তাসমূহত জনতাৰ ঢৌ। সকলোৱে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিলে। শোভাযাত্ৰাৰ প্ৰতিটো দৃশ্যতেই অসমীয়াৰ গৌৰৱ, পৰম্পৰা আৰু সংস্কৃতিৰ সজীৱ প্ৰদৰ্শন দেখিবলৈ পোৱা গ'ল। আমি যেতিয়া বিহুতলী প্ৰাংগণলৈ ঘূৰি আহিলোঁ, মনটো গম্ভীৰ হৈ পৰিল। সময়বোৰ যে কেনেকৈ উৰি গ'ল আমি ধৰিবই নোৱাৰিলোঁ। আপোনালোকৰ লগত এই অনুপম মুহূৰ্তবিলাক ভাগ বতৰা কৰিবলৈ পাই মোৰো ভাল লাগিল। শেষত ভিডিঅ'টো ভাল লাগিলে কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰাৰ লগতে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। পিছত আকৌ এটা নতুন ব্লগত নতুন বিষয় লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। ধন্যবাদ।